আৰু ইয়াত আহি আমি প্ৰথমতে লগ পাই গ'লো মোৰ এক্স। ঠিক এনেকুৱাই দেখাত আছিলে, এতিয়া নাই। হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছো ভালে আছে আৰু মই আছো বিন্দাছ। আৰু আজিৰ ভিডিঅ'টো হ'ব গৈ আছে জাকাছ। জাকাছ মানে কি হ'ব গৈ আছে, আপোনালোকে কেপশ্যনটো আৰু থাম্বনেইলটো চাই গম পাইছেই চাগে। হয়, আজি আমি চাব গৈ আছো পাঠান, দি মষ্ট ৱাইটেড ফিল্ম ক'ব লাগিব। আৰু মানে বহুত বেছি ট্ৰেণ্ডিঙত আছে, বহুতে কৈ আছে বয়কট বয়কট। চব আমি বহুত ইণ্টাৰেষ্টেড চিনেমাখন চাবলৈ। কি আছে পাঠানৰ ভিতৰত, কিয় ইমান বয়কট, কিয় ইমান। আজিৰ ভিডিঅ'টোত আপোনালোকক মানে আমি যি চাম তাৰ বিষয়ে অলপ ক'বলৈ চেষ্টা কৰিম, কেনেকুৱা হৈছে মুভিখন। ভাল হ'লে ভাল কম, যদি বেয়া হয় বেয়া কম, একদম ক্লিয়াৰ কাট কথা। আৰু আমাৰ লগত আছে আজি বকত আছে, তৈবৰ আছে, আৰু ফ্ৰণ্টত আছে দাদা। কৈ দিয়ক। হাই, মষ্ট চেলিব্ৰিটি, ফেমাছ ৰাজনীতিবিদ, আৰু এজন আছে দাদা। দাদা হাই এটা কৈ দিয়ক। হাই। আমি আজি চবে গৈ আছো। আজি ক'ত গৈ আছো? বঙাইগাঁৱত থকা ইউনিভাৰ্চেল যিটো চিনেমা হল আছে, তাতে গৈ আছো চিনেমাখন চাবলৈ। ক'ব গ'লে এতিয়ালৈ ডাঙৰ চিনেমা হলত চিনেমাই চোৱা নাই। মোৰ লগৰ এটাৰ লগত, নুৰ মহম্মদৰ লগত এবাৰ বৰপেটাত থকা এখন চিনেমা হলত চাইছিলো, টোটাল দামালখন। আৰু এইটো হ'ব দ্বিতীয়খন চিনেমা যিটো চিনেমা হলত চাই আছো। তথাপিও মানে ইমান বয়কটৰ ট্ৰেণ্ডিঙৰ কাৰণে চাই আছো, নহ'লে কিজানি ইচ্ছা নঠিল হয়। যিয়ে নহওক চাব গৈ আছো আমি আজি বঙাইগাঁও। চাই থাকক আমাৰ লগত আৰু এনজয় কৰি থাকক। আৰু গাইজ এইটোৱে হৈছে ইউনিভাৰ্চেল ষ্টুডিঅ', যিটো মানে বঙাইগাঁৱত অৱস্থিত ইউনিভাৰ্চেল ষ্টুডিঅ'। আৰু ইউনিভাৰ্চেল ষ্টুডিঅ'ৰ ভিতৰতে আছে যি ইউনিভাৰ্চেল চিনেমা যিটো আছে, আপোনালোকে পিছত ইয়াতে আমি আজি চিনেমাখন চাম। আহিছোঁ আমি চাৰিজনে মিলি আহিছোঁ, বহুত বেছি এক্সাইটেড, তাৰ মানে ফুল এক্সাইটেড। আৰু পাঠান বুলি কথা, বহুত দিন মানে ব্লকবাষ্টাৰ মুভি এটা অহা নাই বলিউডৰ, বহুত দিন পিছত মুভি এটা আহি আছে। বহুত বেছি ৱেইটিঙত আছিলোঁ, কিয়নো SRKৰ ডাই হাৰ্ড ফেন হয় আমি। বহুত দিন SRKৰ মুভি পোৱা নাই। চ' SRKৰ মুভি বুলি কথা, সেইকাৰণে বহুত বেছি এক্সাইটেড। চ' চাম, ৰিভিউ দিম, কেনেকুৱা লাগে, ভাল বেয়া সকলো ক'ম, আৰু কি হয় চিনেমা হলত চব দেখাব চেষ্টা কৰিম। আৰু এটা বস্তু কি, আমি সোমাই আহিছোঁ যে গেটৰ ভিতৰত পুলিচ একদম প্ৰশাসন ভৰ্তি। চাই আছে না, বয়কট গেঙে বয়কট কৰি আছে, সেইকাৰণে দি দিছে বাৰু। যি হয় চাম, আমি আহিছোঁ যদি চামেই দে, আৰু যি হ'ব বাকী পিছত দেখা যাব। আৰু এইটো আছে আমাৰ অনলাইন যিটো টিকেট, আমি অনলাইনত বুক কৰিছিলোঁ, বুক মাই শ্ব'ৰ পৰা। এইটো মানে ভেৰিফাই কৰিব লাগিব, যিহেতু আমি আহি গৈছোঁহি ইয়াত। আৰু এই আমাৰ কেইটা চাব লগত, আৰু এই হ'ব পাঠান চাম, বহুত অপেক্ষা কৰি আছো। আজি একদম ফালি দিম। আৰু সেইটো আশিক কাম। আমি এক্সাইটেড হৈ আছো, মানে চামে 3 দিন লৈকে মোবাইলে ধৰি আছিলো টিকেট বুক কৰাৰ কাৰণে। ভাই দিনটো তোমাৰ, একদম ভাই দিনটো তোমাৰ পিছত আৰু কোনে আছে, আমি কেমেৰাত নেদেখাও। দিন তোমাৰ, তুমি চোৱা। দাদা আপুনি কওক, কেনেকুৱা লাগি আছে? এক্সাইটেড? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। অপেক্ষা কৰি আছো, চাম মানে চামে, বাকী যি হয় পিছত দেখা যাব দে। আহিছো মানে এতিয়া আমি ইউনিভাৰ্চেল চিনেমাত, ইয়াত মানে চাম আমি চিনেমা। আৰু ইয়াত আহি আমি প্ৰথমতে লগ পাই গ'লো মোৰ এক্স। ঠিক এনেকুৱাই দেখাত আছিলে, এতিয়া নাই। এইটো আপোনালোকে চাব পাৰে, দি ক্ৰেজ অফ পাঠান। চাওক, লাইনে লাইন, একদম লাইন 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 লাইন। চাওক আপোনালোকে, পাঠান যে নহওক, এতিয়া আছোঁ আমি একদম যিটো ইউনিভাৰ্চেল চিনেমা আছে, ইউনিভাৰ্চেল চিনেমাত আছোঁ। আৰু চবেই ইয়াত আছে, একদম লাইন, বহুত লাইন আছে ইয়াত। চবে মানে ক্ৰেজটো বেলেগ পাঠানৰ। দাদা কিবা এটা কৈ দিয়ক নেকি? কিবা এটা কওক, মানে মামাক ধন্যবাদ দিব লাগিব, কাৰণ আমাৰ অসমৰ মামাই চাওক কিমান কটকটীয়া নিৰাপত্তা দিছে আমাৰ কাৰণে। কোনো বয়কট গেঙে ইয়াতে হেৰি নাই, কোনো ধৰণৰ বয়কট গেং ইয়াত নাই। আমি বিন্দাছ চিনেমা, আমি বিন্দাছ আছোঁ ইয়াত। কোনো ধৰণৰ জেং নাই, কোনো ধৰণৰ বয়কট গেং নাই, বিন্দাছ সকলোৱে জোচত আছোঁ। চাম আমি পাঠান, আৰু আপোনালোকক অলপ মানে ফিডবেকটো অলপ দিব চেষ্টা কৰিম। আগতে কৈছোঁ, যদি ভাল হয় ভাল কম, যদি বেয়া হয় বেয়া কম, বাছ। কিন্তু পাঠান আমি চাম। চ' গাইছ, এতিয়া আমি সোমাই আহিলোঁ। আমাৰ মানে চেকিংটো বহুত মানে খাতৰা চেকিং হৈছে ক'ব লাগিব। মানে কি কওঁ, আৰু চব চেক কৰিছে, নিজৰ পাৰ্চ চব চেক কৰি দিছে। ভিডিঅ'ত আপোনালোকে চাব পাৰিছে। চ' আৰু ইয়াৰ পৰা আমি পাৰ্মিশ্যনটো লৈ লৈছোঁ, যে ভিডিঅ' বনাম, পাৰ্মিশ্যন পাই নাপায়, মানে দি দিলে পাৰ্মিশ্যন। চ' ইয়াত থকা কিছু বস্তু আমি দেখুৱাই আছোঁ, আৰু তৈবোৰে আপোনালোকক দেখুৱাই আছে। আৰু এইটো ইয়াত যদি যায়, পকেটটো আপোনাৰ হৈ যাব একদম লছ। আৰু যদি থাকে লগত গাৰ্লফ্ৰেণ্ড, দে আৰু কেছ নাই। কি হ'ব আপুনি নিশ্চয় মানে গম পাইছে আৰু চাগে। আমি নাখাওঁ এইবোৰ বস্তু আমি ভাল নাপাওঁ। ভাল পাওঁ কিন্তু পইচা নাই।
নিৰাপত্তা যিটো ক'ব লাগিব সেইটো কিন্তু একদম কটকটীয়া হৈ আছে ইয়াত, মানে কোনো ধৰণৰ জেং নাই একদম। থেংকছ টু দি মামাই কিন্তু বহুত ভাল কাম এটা কৰিছে, কিয়নো মুভি চোৱাত আমি মানে আমাৰ ভাল লাগে, এণ্টাৰটেইনমেণ্টৰ কাৰণে চাওঁ। চ' ইয়াত যে কোনো ধৰণৰ বয়কট গেঙৰ কোনো ধৰণৰ ইয়াত মানে উত্ৰাৱল নাই, কোনো ধৰণৰ হাল্লা নাই, সেইকাৰণে বহুত বেছি ভাল লাগিছে। যেই নহওক আমি আহিছোঁ এতিয়া পাঠান চাব, আৰু চিনেমাখন চোৱাৰ পিছত মানে আমি ৰিয়েকশ্যন এটা ল'ম, পাব্লিক ৰিয়েকশ্যন, মানে সিহঁতৰ পৰা জানিব চেষ্টা কৰিম কেনেকুৱা লাগিল সিহঁতৰ চিনেমাখন চাই, সিহঁতৰ মানে ৰিভিউটো কেনেকুৱা। চ' আপোনালোকক দেখাম চব, আৰু থেংকছ টু তৈবোৰ। অ'কে। पहले कहा सुनी है, फिर 5 सेकंड तुझे यकीन नहीं होगा। फिर तू पूछेगा पठान। जिंदा है। জয় পাঠান। কেনেকুৱা লাগিল ভাই? কেনেকুৱা লাগিল? ভাল লাগিল ন? চ' গাইছ এতিয়া আছোঁ আমি ক'ত, চিনেমাতে চিনেমা দেখা আমাৰ এতিয়া আছোঁ, এতিয়া আপোনালোকে চাব পাৰে ইউনিভাৰ্চেল চিনেমাৰ ফ্ৰণ্টত আছোঁ। আৰু মানে কি কওঁ, মানে মুভিখন চাই ইমান বেছি ভাল লাগিলে, আৰু মেইনলি যেতিয়া মানে চলমান খান যেতিয়া যেতিয়া ইণ্ট্ৰ' মাৰিলে, ভাই চাব জুই, যিহেতু ভাইজান বুলি কথা, ভাইজান আৰু পাঠান একেলগে জুই হ'বই। আৰু মানে নাজানো, যিহেতু মানে বয়কট কৰি আছে সেইসকলক কৈছোঁ, মানে আপোনালোকে পাৰিলে মুভিখন চাওক, তাৰপিছত লাগিলে বয়কট কৰক, কিয়নো এইখন চিনেমাত দেখুওৱা হৈছে দেশপ্ৰেম, আৰু দেশৰ লগত গাদ্দাৰি কৰা মানুহক কি কৰিব লাগে, কেনেকুৱা শাস্তি দিব লাগে, এইটো দেখুওৱা হৈছে চিনেমাখনত। আৰু মানে দেশৰ প্ৰতি যে কেনেকুৱা ছেক্ৰিফাইচ দিব লাগে, এইটো চিনেমাৰ দ্বাৰা আপোনালোকে গম পাব। যেতিয়া মুভিখন আপোনালোকে দেখা পাব, সেই দেশপ্ৰেমটো চাই আপোনাৰ মানে একদম ইম'চনেল হৈ যাব, কাৰণ আমি নিজেও ইম'চনেল হৈ গৈছোঁ চিনেমাখন চাই কিনে। আৰু লাষ্টত আৰু এটা কথা ক'ম, মানে এই যিটো কি আছিলে, এইটো ইউনিভাৰ্চেল চিনেমা নিৰাপত্তাৰক্ষীৰ মাজত মানে ৰখা হৈছে, যাতে কোনো ধৰণৰ হুলস্থুলৰ পৰিৱেশ সৃষ্টি নহয়। বহুত মানে সুন্দৰ এটা পৰিৱেশ সিহঁতে বজাই ৰাখিছে, বহুত আমি মানে ছেফলি চিনেমা চাইছোঁ, কোনো ধৰণৰ হাল্লা হুলস্থুল নাই, একদম বিন্দাছ। চ' গাইছ, মানে বহুত বেছি ভাল লাগিছে। লাষ্টত এটা ৰিকমেণ্ড কৰিম আপোনালোকক, যে আহক চিনেমাখন চাওক আৰু এনজয় কৰক। আৰু আমাৰ লগত আজি আহিছে কোনে, এয়া আছে তৈবোৰ, আৰু দাদা আছে, দাদা আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম মান্নান আলী। মান্নান দা আছে, আৰু এই আছে মাজিদুল দা। চ' গাইছ, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম, জয় পাঠান।